গাইজ ওয়েলকাম টু মাই নিউ ভিডিঅ' মানে কি গাইজ ব্লগ ভিডিঅ' বুলি ক'লে গম পাব যে মই নতুনকৈ ব্লগ কৰিম আৰু ভিডিঅ' বুলি ক'লে যে এনেকুৱা ভিডিঅ' দিব ট্ৰাই কৰিম যাতে আপোনালোকৰো অলপমান আপুনি মানে জানিব পাৰে। ইমানো বাৰু নাজানো বাৰু আমিও যিখিনি ৰিচাৰ্চ কৰি উলিয়াও আৰু তো সেইখিনিৰ ওপৰতে ভিডিঅ' বনাওঁ। তো আজি ভাবিছোঁ গাইজ 2050-60 চনত কেনেকুৱা হ'ব দুনিয়াখন সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। কাৰণ বহুতে চাইণ্টিষ্টে কৈছে ৰিচাৰ্চ কৰি কিনে মই ভাবিছোঁ। তো গাইজ প্ৰত্যেকটা ধৰা হ'ল কিবা এটা বস্তু কোৱাৰ আগত আমি মানে মই বহুত ইউটিউবাৰেও কৰে বাৰু এইটো ঘটনা মই লিখি লওঁ, কাৰণ মই ইমানো নাজানো। মই গুগলৰ পৰা ক্ৰমৰ পৰা চাফাৰীৰ পৰা মই ওলাই কিনেহে মই লিখি উঠি কিনে আপোনালোকক কওঁ। তো গাইজ বহুত কষ্ট হয় ভিডিঅ' এটা বনাওঁতে, আৰু অলপ বৰষুণ দি আছে। তো গাইজ অলপ ছাপোৰ্ট কৰিব গাইজ। ভৰিৰ বিষটো মানে কি ভালেই পোৱা নাই এতিয়ালৈকে, মানে কি সত্তে বুলিব লগাত পৰছোঁ। গৰমো দি আছে, বৰষুণো পৰি আছে, মানে আৰু কি যে হ'ব, মানে কিনকিনীয়া বৰষুণ। তো গাইজ আজিৰ পৰা কমচে কম 50-60 বছৰ, মাত্ৰ 50-60 বছৰ আগতে এজন চিন্তকে কৈছিলে যে মানে 1963 চনত চিন্তক এজনে কৈছিলে যে আমি ফিউচাৰত টেলিফোন পকেটত লৈ ঘূৰিব পাৰিম, মানে মোবাইল ফোন পকেটত লৈ ঘূৰিব পাৰিম। তো সেই বস্তুটো দিঠকত পূৰণ হ'বৰ কাৰণে বেছি টাইম নালাগিলে। এতিয়া আমি ধৰা হ'ল মোবাইলত সকলোখিনিয়ে পোৱা যায়, ৰেডিঅ'ৰ পৰা আদি কৰি টিভিৰ পৰা আদি কৰি কমপ্লিট দুনিয়া আমাৰ এতিয়া পকেটত থাকে, ওপৰৰ পকেটত তলৰ পকেটত থাকে, হয়নে নহয়? তো সেই বস্তুটো সেই মানে কথাখিনি চিন্তকে যোনখিনি কথা কৈছিলে সেইখিনি কথাখিনি কওঁতে বেছি দিন নালাগিলে, বৰ বেছি 40 বছৰমান পিছতে এইটো সপোনটো পূৰা হৈ গৈছে। কিন্তু আজিৰ পৰা 50-60 বছৰ পিছত দুনিয়াখন কেনে হ'ব আপোনালোকে এবাৰ ভাবিছেনে? আমাৰ মাজৰে বহুতো কমচে কম 60-70-80-90লৈকেও জীয়াই থাকিব পাৰে, কাৰণ যিহেতু আজিকালি মেডিকেল চায়েন্সো বহুত উন্নত হৈ পৰিছে। তো এবাৰ ভাবক আপোনালোকে মৰাৰ টাইমত কি দুনিয়াত দেখি কিনে মৰিব, এবাৰ ভাবিছেনে এইখিনি? কওকচোন আজি বৈজ্ঞানিকসকলে বা চাইণ্টিষ্টসকলে কেনেকুৱা মানে ভৱিষ্যতবাণী কৰিছে সেইটোৰ ওপৰত 2-3টামান ক'বলৈ ট্ৰাই কৰোঁ। ময়ো আপোনালোকেও শুনক, জানক, কাৰণ হয়তো অলপ চলপ ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব, যিহেতু ময়ো গুগলৰ পৰা চাৰ্চ কৰিহে উলিয়াইছোঁ। তো চাবচোন এবাৰ নেটতো চাৰ্চ মাৰি চাব মই কোৱাৰ পিছত। কিন্তু ভৱিষ্যতবাণী মই কাৰ আৰু বাইকৰ মানে গাড়ীৰ দুনিয়াৰ ওপৰতে কৰি দিওঁ। আজিৰ পৰা ভৱিষ্যতলৈকে গাড়ীৰ সংখ্যাটো বাঢ়ি নাযায়, কমিহে যাব। কাৰণ কাৰ বাইক চলোৱাটো মানুহে পুৰণা ছিষ্টেম বুলি ভাবি ল'ব। 2050-60 চনলৈকে আপোনালোকে আৰু ফেঞ্চি বজাৰ, পল্টন বজাৰ, গুৱাহাটীখনত জাম দেখা নাপায়, বা দুনিয়াখনত দিল্লীত জাম দেখা নাপায়। এই ধনী মানুহে মানে বা আমাৰ মাজৰো কিছুমান মানুহে বহুতে ড্ৰোন কিনিব। আজিকালিৰ দিনত যেনেকৈ ড্ৰোনেৰে ওপৰৰ পৰা শ্বট লোৱা যায়, ঠিক তেনেদৰে আজিকালিয়ে কিছুমান দেশত হৈছে যে ড্ৰোনৰ জৰিয়তে মানুহ ইফালৰ পৰা সিফালে যাব পৰা হৈছে। তো 2050-60 চনলৈকে আমাৰ অসমৰ ফালেও বা চবতে ড্ৰোন আহি যাব, ইফালৰ পৰা সিফালৈকে যাব কাৰণে। কাৰণ মানুহে ওপৰেৰে যাব, তলেৰে নাযায়, ওপৰেৰে যাব কমপ্লিটলি। আৰু তেতিয়াহ'লে মানে কি মানুহৰ এক্সিডেণ্টটো কম হৈ যাব, বহুত বেছি এক্সিডেণ্ট কম হৈ যাব। আৰু আপোনালোকে ভাবিব পাৰে যে ওপৰত ড্ৰোনেও খুন্দা লাগিব পাৰে, কিন্তু এনেকুৱা নহয়। ড্ৰোন কমপ্লিটলি আৰ্টিফিচিয়েল, মানে কি নিজে চেল্ফ ড্ৰাইভিং হ'ব, আমি চলাব নালাগে। সিহঁতে গম পাব যে কিমান দূৰত্বত আৰু এখন ড্ৰোন আছে, তো সেই হিচাপত লৈ যাব। ৰাস্তাতেও গাড়ী চলিব, ধৰা হ'ল কিছুমান লোডিঙৰ কাৰণে ট্ৰাকবিলাক চলিব, আৰু কিছুমান মানুহে ফূৰ্তিতহে ৰাস্তাৰে যাব ট্ৰাই কৰিব। কাৰণ সেইটো টাইমত ড্ৰাইভিং লাইচেঞ্চ আমি এইকাৰণে বনাব লাগিব যে আমি ৰাস্তাৰে যাম, সেই হিচাপত মানে কি হ'ব। ভৱিষ্যতলৈকে কমপ্লিটলি ইলেক্ট্ৰনিক কাৰে হৈ যাব বাৰু, ইলেক্ট্ৰিক কাৰ, যেনেকুৱাকৈ আজিকালি ইলন মাস্কে কি বা কয় নামটো মুখতে নাই, ইলন মাস্কে বনাইছে যে ইলেক্ট্ৰিক কাৰবোৰ এতিয়া অসমতো আহি আছে। এনেকুৱা 2050-60লৈকে কেনেকুৱা হ'ব এবাৰ আপোনালোকে ভাবি চাওক না গাই। এতিয়া মই ক'ম 2 নম্বৰ ভৱিষ্যতবাণীটো আমাৰ হেল্থ কেয়াৰৰ কথাৰ ওপৰতে ক'ম। এতিয়া লাহে লাহে আমাৰ পৃথিৱীখনত মানে লাহে অসমতো আহিব, ধৰা হ'ল DNA এডিটিং, জিন এডিটিং, এইবিলাক বস্তু মানে দুনিয়াখনত আহি আছে, চাইণ্টিষ্টসকলেও বনাই আছে। মানে চিম্পুল কথাত ক'ব গ'লে, মানে ধৰা হ'ল উদাহৰণ হিচাপে চাপ'জ আপোনালোকৰ চাগে ক'ব নাপায়, ক'লোঁ আৰু এইবিলাক নৰ্মেল কথা হৈ যায়
যে ছাপ'জ প্ৰেগনেণ্ট হ'ল আপোনাৰ ঘৈণীজনী বা কোনোবা এজনী, তো তেতিয়া তেওঁক বাৰু বাচ্ছাটো কেনেকুৱা টাইপৰ লাগে, মানে ধৰা হ'ল বাচ্ছাটোৰ কালাৰ লাগে বগা বা কিছুমানক কলা 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 বাৰু নহয়, ধৰা হ'ল কৃষ্ণবৰণীয়া বুলি যে কয়। আৰু 2 নম্বৰ কথা হ'ল কি বাচ্ছাটোক কালাৰ চকুৰ কালাৰ কেনেকুৱা লাগে, তাৰপিছত চুলিৰ কালাৰ কেনেকুৱা লাগে, সেইটো মানে কি আপোনালোকে আগতে এডিটিং কৰি ল'ব পাৰিব। তাৰ পাছত মানে কি হ'ল এই ডক্টৰে সেই হিচাপত মেডিচিন বনাব আৰু মেডিচিন বনাই কিনে তেওঁক খুৱাই দিব আৰু লগে লগে সেনেকুৱা টাইপৰ বাচ্ছা আহি যাব মানে। তো সেনেকুৱা টাইপৰ পৰিস্থিতিও ভৱিষ্যতে আমি দেখিবলৈ পাম 2050-60 চনত, এতিয়া নহ'লেও কমচে কম 50-60-70 বছৰ পিছত হ'লেও আমি এইটো বস্তুটো দেখিবলৈ পাম। কাৰণ WHOৰ পৰা কোৱা হৈছে যে এনেকুৱা প্ৰচেষ্টা চলিব ভৱিষ্যতলৈকে মানে কি ধৰা হ'ল আপোনাৰ ছাপ'জ জ্বৰ বেমাৰ হৈছে, চৰ্দি হৈছে, আপোনাক টেষ্ট কৰি কিনে আপোনাক মেডিচিন দিব, সেই মেডিচিনটো মানে মোক কামত নিদিব, গম পাইছেনে? আৰু যদি মোৰ কিবা কাৰণত ধৰা হ'ল জণ্ডিছ হৈছে, কিবা বেলেগ মেলেৰিয়া হৈছে, মানে কি সেনেকুৱা সেইটো বস্তুটো টেষ্ট কৰি কিনে মোৰ কাৰণেহে নিজাকৈ পাৰ্চনেলি মেডিচিন তৈয়াৰ কৰিব। সেই মেডিচিনটো অকল মোক কামত দিব, বেলেগক কামত নিদিয়ে মানে। তো এনেকুৱা টাইপৰো মানে ভৱিষ্যতে অহা চান্স নহয়, অহা চান্স আছে। হয়তো আমি মৰি যাম, তাৰ পাছত হয়তো আহিব। এতিয়া 3 নম্বৰ ভৱিষ্যতবাণীটো অলপমান বেলেগ টাইপৰ, চবতকৈ বেলেগতকৈ বেলেগ মানে অলপমান। মানে কি হ'ল আজিকালিৰ দিনত আপোনালোকে যেনেকুৱা পৃথিৱীখন দেখা পাইছে বা যেনেকুৱা আমাৰ নৰ্থ ইষ্টখন দেখিছে, ভৱিষ্যতলৈকে সেনেকুৱা টাইপৰ দুনিয়া দেখা নাপাব। মই পাৰিবাৰিক মানে পৰিৱেশৰ কথা কৈছোঁ, মানে ধৰা হ'ল গছ গছনিৰ কথা কৈছোঁ, সেনেকুৱা টাইপৰ মানে আপোনালোকে দুনিয়া দেখা নাপায় কোনোপধ্যে আজিৰ পৰা 60-70 বছৰ পিছত। আজিকালি পৃথিৱীখন মানে কি পৃথিৱীখনৰ গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈছে, আনবিলিভেবল পৃথিৱী হৈ আছে। মানে মই ক'লোৱে আপোনালোকক গ্ল'বেল ৱাৰ্মিং মানে যোনটো ধৰা নইজ পলিউশ্যন এইবিলাক কমপ্লিটলি বাঢ়ি গৈছে। মানে আমাৰ ধৰা হ'ল সাগৰৰ ওচৰৰ যোনবিলাক ৰাজ্য আছে, মুম্বাই তাৰপাছত ইফালে উৰিষ্যা, তাৰপাছত ইফালে কলকাতা, তামিলনাডু, সেনেকুৱা টাইপৰতো ৰাজ্যবিলাক নাথাকেই চাইণ্টিষ্টে কোৱা মতে। কাৰণ কি হৈছে, চৰি হা অলপ চাইও কৈ আছোঁ, কাৰণ মনত নাথাকে প্ৰত্যেকটা কথা। তো এইবিলাক ৰাজ্য মানে নাথাকিবই, কাৰণ আমাৰ আণ্টাৰ্কটিকা ছাইডত যোনবিলাক ধৰা হ'ল বৰফবোৰ না, সেইবিলাক গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে মানে কি মানে গলিব ধৰিছে। তো সেইবিলাক আচলতে ক'ত থাকে, সাগৰৰ পৰা হয় যোনবিলাক বৰফ থাকে, সেইবিলাক বৰফ কমপ্লিটলি যদি গলি যায়, গলাৰ পিছত সাগৰত মানে কি পানীটো বাঢ়িব। তো তেতিয়া সাগৰৰ ওচৰৰ ৰাজ্যবিলাক অভিয়াছলি নোহোৱা হৈ যাব। মানে ধৰা হ'ল মুম্বাই কমপ্লিটলি মানে ডুব যাব, কলকাতা ডুব যাব, তো সেনেকুৱাকৈ ডুব যাব। তো আজিৰ পৰা 50-60 বছৰ পিছতো এইটো ঘটনা হ'ব বুলি আশা কৰিছে চাইণ্টিষ্টে। মানে আশা মানে কি নহ'লেতো ভালেই, কিন্তু হ'ব বুলি এটা চান্স আছে। তো সেইটোৱে চাইণ্টিষ্টসকলে কৈছে যে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে যোনখিনি আণ্টাৰ্কটিকাত এনেকুৱা বৰফ আছে, সেইবিলাক কমপ্লিটলি মানে কি পানী হৈ যাব। তাৰ ফলত সাগৰৰ পানী চানীবিলাক কমপ্লিটলি বাঢ়ি যাব, বাঢ়ি যোৱাৰ লগে লগে ওচৰৰ ৰাজ্যবিলাকো খতম, ফিনিছ, টাটা, বাই বাই। এইটো কাৰণত ভৱিষ্যতে যেনেকুৱাকৈ গৰম বাঢ়িব, আৰু গৰমটো বাঢ়িবই, 100% গৰম বাঢ়িব। সেই গৰম বাঢ়িলে মানে কি মানুহে টেকন'লজি নোহোৱাকৈ থাকিবই নোৱাৰিব। কোনোপধ্যে মানুহে টেকন'লজি বোলা বস্তুটোত নাথাকিলে নোৱাৰিব। আৰু মানে আজিকালিৰ দিনত আমি ধৰক ছাপ'জ ফেন নহ'লেও চলি যায়, AC নহ'লেও আমি চলি যাওঁ, কেতিয়াবা গাড়ী নহ'লেও চাইকেলেৰে ফুৰিব যাওঁ। কিন্তু তেতিয়ালৈকে এনেকুৱা পৰিস্থিতি আহি পৰিব ন, তো আমাক টেকন'লজি জৰুৰী হ'বই, 100% জৰুৰী হ'ব। তো এইটোৱে আমাৰ চাইণ্টিষ্টসকলে কৈছে, আৰু হ'ব যেনো লাগিয়ে আছে। কাৰণ নৰ্থ ইষ্টৰ অসমত এনেকুৱা গৰম মই ভাবিয়ে বেয়া লাগে। কাৰণ প্ৰত্যেকখন নৰ্থ ইষ্ট সকলোৱে জানে ইণ্ডিয়াত যে ঠাণ্ডাৰ জেগা হয় নৰ্থ ইষ্ট, তথাপিও ইমান গৰম। ইয়াৰ ফলত হ'ল এইটোৱে মেইন কাৰণ হ'ল গ্ল'বেল ৱাৰ্মিং। আৰু এনেকৈও চাগে লাহে লাহে পৃথিৱীখন ধ্বংস হৈ যাব এটা টাইমত, কি ক'ম আৰু। এতিয়া লাষ্ট ভৱিষ্যতবাণীটো আমাৰ কৰিছে অসমৰ ওপৰতে কৈ দিওঁ, যিহেতু আমি অসমৰে নিবাসী হয়, আমাৰ মাদাৰ টাং এছামিছ হয়। তো সেইকাৰণে অসমৰ ওপৰতে কৈ দিওঁতে আমাৰ ভৱিষ্যতে আমাৰ গুৱাহাটীখন 2টা ভাগত ভাগ হৈ যাব অতি সোনকালে। সেইটো 50-60 বছৰ নালাগে, 20-30 বছৰ ভিতৰতে হৈ যাব। এখন অল্ড গুৱাহাটী, এখন নিউ গুৱাহাটী, দিল্লীৰ নিচিনা, নিউ দিল্লী পুৰণা দিল্লীৰ নিচিনা, নিউ মুম্বাই পুৰণা মুম্বাই, সেনেকুৱা টাইপৰ হৈ যাব। আমাৰো গুৱাহাটীখন হ'ব 2খন। এতিয়া অল্ড গুৱাহাটীখন থাকিব, আমাৰ বৰ্তমান যোনখন গুৱাহাটী থাকিব সেইখন হ'ল অল্ড গুৱাহাটী, আৰু নিউ গুৱাহাটী হ'ব আপোনাৰ নৰ্থ গুৱাহাটীৰ ফালে, যোনফালে আমিনগাঁও আছে, IIT আছে, সেইটো চাইডে মানে নিউ গুৱাহাটী হৈ যাব। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে কমচে কম 11-12খনমান দলং হৈ যাব, য'ত নেকি আমাৰ এক্সিডেণ্টৰ ভাৱটো কমি যাব, আৰু মানুহৰ ট্ৰেফিক জামবোৰ বহুত কমি যাব। আৰু এটা টাইমত এনেকুৱা হৈ যাব যে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত চবতছে ডাঙৰ চিটি গুৱাহাটী হৈ যাব। আৰু এই দুখন গুৱাহাটী, মানে অল গুৱাহাটী আৰু নিউ গুৱাহাটীৰ মাজেৰে বৈ যাব আমাৰ একমাত্ৰ
আৰু আপোন ব্ৰহ্মপুত্ৰ নদী। তো লাহে লাহে কমপ্লিটলি এখন নতুন টেকন'লজি চহৰ হ'ব আমাৰ গুৱাহাটীখনো, আশা থাকিল। কিন্তু কি ক'ম আৰু, বহুতো মানুহকো নালাগে সেই টেকন'লজি, আমাকো নালাগে, কাৰণ আমি গছ গছনিত থাকিয়ে ডাঙৰ হোৱা, আৰু আমাক গছ গছনিৰে ভৰা অসম লাগে। তো বাছ এইখিনিয়ে, কি ক'ম আৰু। তো এইকেইটা ভৱিষ্যতবাণীয়ে আপোনালোকক শুনাই দিলোঁ, আপোনালোকে জানিব পাৰিব। তো আৰু বানপানীৰ কথা কওঁতে আমাৰ অসমত বহুত বানপানী হৈছে বৰ্তমানো, নলবাৰী চলবাৰী বানপানী, কাৰণ মই আফ্ৰিকান ভালুকৰ ভিডিঅ' চায়ে থাকোঁ, বা ডিব্ৰুগড়ত বহুত বানপানী হ'ল। কি ক'ব আৰু, বানপানী এই পাগলা দিয়া নদীটোৰ কাৰণে গোটেই নলবাৰী ডুবি যায়। তো খোজকাঢ়িবই পৰা নাই গাইজ। তো কি ক'ম আৰু এই বানপানীৰ ক্ষেত্ৰত, আশা কৰোঁ যাতে বানপানীটো নহয়, বৰষুণটো ইয়াতে কমি দিয়ে, ৰ'দ ওলাইছে গতিকে ৰ'দে যাতে ওলাই থাকে আৰু। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম অতি সোনকালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কমপ্লিটলি কৰি দিব গাইজ, অলপমান মৰম দিব। তেতিয়ালৈকে বাই বাই, গুড আফটাৰনুন, জয় আই অসম।